সকলোকে কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে আৰু দেখিছে নহয় ইমান ৰ'দ ওলাইছে মানে বাপৰে ৰ'দত মানে নক'বা আৰু তাতে মা যিহেতুকে ঘৰত নাই মা এফালে ফুৰিবলৈ গৈছে আৰু আজি মানে গোটেই ঘৰৰ কাম বন কৰা মেলা গোটেইখিনি মই অকলে যিহেতুকে মা থাকিলে ভালেই হ'ল আৰু মা থাকিলে মানে কি হয় ভাত পানী বনোৱা মেলাত বা কিবা কিবি কৰা মেলাত অকণমান মোৰ সুবিধা হয় যিহেতুকে আকৌ ছোৱালী ৰাতিপুৱা ভাত পানী বনাই মেলি খোৱা বোৱা হোৱাৰ পিছত আকৌ দুপৰীয়া বনাবলৈ আছে আকৌ জানেই আৰু ঘৰৰ মাইকী মানুহৰ কামখিনি কেনেকুৱা ধৰণৰ কি কামখিনি কৰিব লাগে গতিকে অকলে কাম কৰিবলগীয়া হ'লে মানে নক'ব আৰু মানে একদম মানে তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কি কৰিছোঁ কি নাই দুপৰীয়া ভাত পানী বনাই মেলি হোৱাৰ পিছতে খাই বৈ ধুনীয়াকৈ বাচন বৰ্তন ধুই আকৌ এইফালে লাগি গ'লোঁ পুৰি বেলাত লাগি গ'লোঁ মানে আজি আমাৰ ঘৰতে মানে গোটৰ মিটিং আছে যিহেতুকে মই 10 টকীয়া গোটতো আছোঁ আজি গোটৰ মিটিং আৰু এয়া এতিয়া পুৰিবলৈ লৈছোঁ পুৰি আৰু ঘুগুনি এইফালে মোৰ ঘুগুনিখিনি ধুনীয়াকৈ অথনি মায়ে সিজাই মেলি থৈ দিছিলে মই তেল চেল মাৰিলোঁ আৰু তাৰপাছতে এতিয়া সেয়া পুৰি বনোৱাত পূৰা লাগি গৈছোঁ আৰু যিহেতুকে মা নাই আপোনালোককতো মই কৈছোঁৱে যে মা আজি চাৰিআলিলৈ গৈছে মা ঘৰত নাই সেইটো কাৰণে আৰু এই ওচৰৰ মামীকে মাতি এফালে এতিয়া বনোৱা মেলা কাম বন হৈছিলেহে আজৰি হৈছিলোঁহে এফালে গোটৰ মানুহ মোৰ আহিলে মই গোটৰ মিটিঙো মানে এইফালে আৰম্ভ কৰিবলৈ লৈছিলোঁহে কিন্তু চাওকচোন মানে ইমান ডাঙৰ বতাহ ধুমুহা আহিছে নহয় একদম নক'ব আৰু একেবাৰে বতাহ ধুমুহাত মানে পূৰা অৱস্থা বেয়া হৈ গৈছে কিন্তু এতিয়া মানে কেমেৰাত ইমানখিনি ভালকৈ ধৰিব পৰা নাই কিন্তু সন্মুখৰ পৰা চাওঁতে মানে বাপৰে নক'ব আৰু একে অতিপাত এইফালে এতিয়া বতাহো অলপ থামিছে আৰু ইমান বেছি আহি থকা নাই আৰু এতিয়া আমাৰ মিটিঙো সমাপ্ত হ'বলৈ হৈছে সেই গতিকে মই এতিয়া খাবলৈ উলিয়াইছোঁ সকলোলৈকে বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিলে তেতিয়াহ'লে ফ'ল' কৰি দিব